নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো লগতে পবিত্ৰ ভাদ মাহৰ সকলোকে শুভেচ্ছা জনাইছো আমি আজি গৈ আছো ঢেকিয়াখোৱা নামঘৰলৈ আৰু আপোনালোকক ঢেকিয়াখোৱা নামঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো এতিয়া এয়া মেইন ৰাস্তাৰ পৰা আমি সোমাই আহিছো আৰু এইখন হৈছে প্ৰথমখন গেট বিৰাট ভাল লাগে এই গেটখন সেইকাৰণে অকমান আপোনালোককো দেখুৱালো মেইন ৰাস্তাৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ মান সোমাই আহিব লাগে আৰু এয়া আমি পাইছোহি আৰু এয়া চাওকচোন দোকানবিলাকো হৈছে খুব ধুনীয়াকৈ মেলাৰ নিচিনাকৈ দোকানবিলাক হৈ থাকে অৱশ্যে আজি বহুত বেছি বস্তু দেখা নাই দেই মানে আসলতে ভাদ মাহ আৰম্ভ হৈছেহে লাহে লাহে একদম মেলাৰ নিচিনা হ'ব আৰু আমি একেবাৰে গাড়ীখন ভিতৰলৈ লৈ আহিব পাৰিলো দেখিছেনে ভিতৰতে মানে পাৰ্কিং কৰিব পাৰিছো আৰু পিছত কিন্তু বিৰাট ভিৰ হয় পিছত ইমান আগলৈ আনিব নোৱাৰি আৰু এয়া আমি আহি পাই মানে খৰাই লৈ লৈছো যেহেতু খৰাই দিম আজি আপোনালোকে ইচ্ছা কৰিলে ঘৰৰ পৰা খৰাই বস্তু লৈ আহিব পাৰে আৰু ইয়াতো ল'ব পাৰে আমি প্ৰায় ইয়াৰ পৰাই লওঁ আৰু যেহেতু গোটেই সকলো বস্তুখিনি থাকেই সেইকাৰণে ধুনীয়াকৈ আমি ইয়াৰ পৰাই লৈ ল'লোঁ আৰু আজি অৱশ্যে আমাৰ বৌহঁতো আহিছে কিন্তু বৌহঁত আহি খৰাই দি মেলি অলৰেডি তাহাঁতে নামঘৰৰ পৰা ওলালে আমাৰ অকণমান দেৰি হ'ল আহি পোৱা সেইকাৰণে তাহাঁতক ইয়াতে নামঘৰত লগ নাপালোঁ আৰু অৱশ্যে সিহঁত ঢেকিয়াখোৱাতে আছে তাহাঁতক লগ পাম আমি এতিয়া এয়া আমি খৰাই য'ত জমা দিয়ে তাতে মই খৰাই জমা দি লৈছোঁ দিনটোৰ ভিতৰত আপোনালোকে যিকোনো সময়ত আহি ইয়াত খৰাই দিব পাৰে এতিয়া যিহেতু 4বাৰ নাম লয় সেইকাৰণে দিনটোৰ ভিতৰত আপোনালোকে দিনটো বুলি নহয় ৰাতিও আহি খৰাই দিব পাৰে অৱশ্যে ৰাতিও লয় আৰু আমিও ৰাতিপুৱাৰ নামভাগতে আহি নাপালোহি আমাৰ অকণমান দেৰি হ'লেও মানে আজি যিহেতু আহিম বুলি ভাবিছিলোঁ সেইকাৰণে গুচি আহিলোঁ আৰু পিছত বা আকৌ কি হয় মিলে নে নিমিলে সেইকাৰণে ভাবিলোঁ আজি যিহেতু ভাবিছিলোঁ খৰাই দিম বুলি সেইকাৰণে গুচি আহিলোঁ আৰু এয়া এতিয়া আমি আহিছোঁ চাকি জ্বলাবলৈ এই ঠাইটুকুৰা মোৰ বিৰাট ভাল লাগে আচলতে মানে চাকি গছ লগোৱাৰ পাছতহে ভাল লাগে নহয় জানো সকলোৰে হৈ চাকি জ্বলালোঁ মানে আপোনালোকৰ হৈও জ্বলাইছোঁ দেই যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকৰ হৈও জ্বলাইছোঁ সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকেও ইয়াতে সেৱা জনাব যিসকল আহিব পৰা নাই আপোনালোকে মোৰ ভিডিঅ' চাই ইয়াতে সেৱা জনাব সকলোৰে মনৰ কামনা পূৰ্ণ এইফালে এয়া ল'ৰায়ো লগালে চাকি তাৰ পাছত এইফালে এয়া মই বৰচাকি গছত তেল ঢালিছোঁ মানে তেল চাকি জ্বলোৱাৰ উপৰি মই ইয়াতে তেলো ঢালোঁ বৰচাকি গছত আপোনালোকেও এনেকুৱা কৰিবচোন বিৰাট ভাল লাগে মনটো বিৰাট পবিত্ৰ লাগে আপোনালোকেও কৰিব তেনেকৈ আহিলে আৰু যিসকল আহিব পৰা নাই মই কৈছোঁৱেই ইয়াতে সেৱা ল'ব আপোনালোকে সকলোৰে ভাল হ'ব তাৰে কামনা কৰিছোঁ তাৰ পাছত আমি আহিলোঁ এতিয়া মেইন নামঘৰ ভাগলৈ আহি পেলাই ইয়াতে আমি তামোল পাণ আৰু অৰিহণা দি সেৱা কৰিলোঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ চাওকচোন পৰিৱেশটো এতিয়া অৱশ্যে ছেকেণ্ড টাইম নাম হ'ব সেইকাৰণে সকলোখিনি যা যোগাৰ কৰি আছে আমি অকণমান বহিম ইয়াতে বহি পেলাই নাম শুনিম আৰু এয়া আপোনালোকক মণিকূট ভাগ দেখুৱাই দিছোঁ আপোনালোক সকলোৱে ইয়াতে সেৱা জনাব যিসকলে দূৰ দূৰণিৰ পৰা চাই আছে তেওঁলোকক কৈছোঁ ইয়াতে সকলোৱে সেৱা জনাব আৰু এতিয়া আমি বহি পেলাই আপোনালোকক কৈছোঁ অকণমান নাম শুনিম এইফালে আমি এয়া বহি আছোঁ আৰু নাম ভাঙিলে নাম হৈ থকা সময়ত একেবাৰে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ আৰু এতিয়া বহি আছোঁ প্ৰসাদ দিব যিহেতু শৰাই দিছোঁ প্ৰসাদ ভাগ পালেহে আচলতে ভাল লাগে নহয় জানো আৰু আপোনালোকে প্ৰসাদ খাই কোনে কোনে ভাল পায় জনাবচোন আৰু তাতে ঢেকিয়াখোৱা নামঘৰৰ প্ৰসাদ বুলি ক'লে আৰু ভাল লাগে তাৰপাছত আমি এতিয়া নামঘৰৰ পৰা ওলাই আহি এয়া চাওক বাহিৰত থকা এই গছজোপা চাইছোঁ এইজোপা মাধৱদেৱে লগাই থৈ যোৱা গছ আৰু যিহেতু নামঘৰলৈ গ'লে প্ৰায়ে আমি এইখিনি ঘূৰি চায়ে আহোঁ বিৰাট ভাল লাগে নামঘৰলৈ আহিলে আচলতে গোটেই পৰিৱেশটো চালেহে ভাল লাগে আৰু এয়া আপোনালোকে ধৰিব পাৰিছেই এই ভাগো মই আগতে আপোনালোকক দেখুৱাইছোঁ মাধৱদেৱে ভৰি ধোৱা মুঢ়া ভাগ আৰু ইয়াতে মানে এটা জান আছে আৰু সেই জানটো মই সদায় পাহৰি যাওঁ চাবলৈ বুজিছেনে আৰু আজি একদম ভাবি আহিছোঁ মই সেই জানটো চাম বুলি মানে এই মুঢ়া ভাগৰ লগতে লাগি আছে সেই জান ভাগৰ পানী মানে জানৰ পানী আনিয়ে মাধৱদেৱে এই মুঢ়া ভাগত বহি পেলাই ভৰি ধুইছিলে আৰু এয়া হৈছে চাওক জানটো মই আজিহে মানে দেখা পাইছোঁ ভালকৈ তাৰপাছত এতিয়া আকৌ আহিলোঁ নামঘৰলৈ আৰু শেষৰ সেৱা ভাগ কৰি এতিয়া আমি ওলাইছোঁ আৰু আপোনালোকক কৈছিলোঁৱে যিহেতু বৌহঁতো আছে বৌহঁত ইয়াতে আছে মানে ইয়াতে বৌৰ মাহীয়েক আছে মাহীয়েকৰ ঘৰতে আছে আমি এতিয়া তালৈ যাওঁ মাকৈ মাহীহঁতৰ ঘৰলৈ সকলোখিনি ধুনীয়াকৈ হৈ গ'ল বিৰাট শান্তিৰে আমি শৰাই ভাগ দিব পাৰিলোঁ আৰু মাজে মাজে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই আৰু এতিয়া আমি এয়া আহি পালোঁহি মাকৈ মাহীৰ ঘৰলৈ এয়া দেখিছে নহয় পিংক কালাৰ পিন্ধি আছে যে এয়া হৈছে মাকৈ মাহী মানে মাহীৰ ঘৰ ঢেকিয়াখোৱা নামঘৰৰ একেবাৰে ওচৰতে আৰু এয়া থিয়হি আছে যে এয়া হৈছে ৰিচা মানে মাকৈ মাহীৰ ছোৱালী আৰু তাই নতুনকৈ কিবা কাপোৰ লৈছে আমাক আহি দেখুৱাইছে মানে আমি আৰু লগ হ'লে এইবিলাক কাপোৰ গহনা এইবিলাকে কথা পাতোঁ নহয় জানো মাইকী মানুহবিলাকতো আৰু এনেকুৱাই আৰু বৌকটো চিনি পায়ে সকলোৱে দেখিয়ে থাকে মোৰ ভিডিঅ'ত আৰু তাইও ভিডিঅ' দি থাকে যিহেতু আপোনালোকে চিনি পায়ে আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ আহিছোঁ বাই বাই